হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে অনুপ ব্লগ। আজি আমি ফুৰিব যাম। আমি ক'ত ফুৰিব যাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আজি মোৰ লগত যাব জয় কাশ্যপ। ব্ৰ, আমি ক'ত যাম? তো আজি এটা মজা প্লেছত যাই আছোঁ, ৰোজৰ কাৰণে চকুটোকে মেলিব পৰা নাই। তো আজি এটা মজা প্লেছত যাই আছোঁ, ভিডিঅ'টো কণ্টিনিউ থাকক। এতিয়া ব'লক। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ বাইহাটা চাৰিআলি। আমি বাইহাটা চাৰিআলি আহি পালোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আমি আজি এনেকুৱা এটা ধুনীয়া প্লেছত গৈ আছোঁ। গাইজ, মানে বাইহাটা চাৰিআলিত ৰাতিপুৱা টাইমখিনিত বহুত জাম হয়। মানে ইয়াতে বহুত কলেজ স্কুল আছে, সেইবাবে বহুত জাম হয় ৰাতিপুৱা টাইমখিনিত। আজি বুলি নহয়, সদায় বহুত জাম হয়। গাইজ দেখিছেনে, সেই খুৰাজনে আনাৰস নিছে। বাপৰে বাপ, ইমান জাম এই ৰাতিপুৱা টাইমখিনিত। বহুত জাম হয় আৰু। গাইজ, আমি এতিয়া মঙলদৈ লাইনে আহি গ'লোঁ। এইটো হ'ল মঙলদৈ লাইনে যোৱা ৰাস্তা। এই দেখিছেনে মন্দিৰটো, তাতে দুৰ্গা পূজা হয়। আপোনালোকে আহিব দুৰ্গা পূজা চাব। গাইজ, আমি অলৰেডি আহি পালোঁ এতিয়া বেজেৰা। আমি বেজেৰাৰ পৰা ৰাইট চাইড যাম। আৰু গাইজ, আমি আহি পাই গ'লোঁ মান্দাকাটা। এইখিনি হ'ল মান্দাকাটা। কি ধুনীয়া প্লেচ হয় চাওকচোন। আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু এইবিলাকত বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী আছে। গাইজ, আমি মানে মান্দাকাটা পোৱাই নাই। এই মানে টাৰ্ণিংটো পাৰ হ'লেহে মান্দাকাটা পাম আমি। এতিয়া চাওকচোন। আৰু গাইজ দেখিছেনে, এইবোৰ পাহাৰৰ ওপৰে ওপৰে বহুত ইণ্ডাষ্ট্ৰী আছে। এইবোৰ হ'ল পাহাৰৰ মাজৰ ইণ্ডাষ্ট্ৰী। গাইজ, আমি এতিয়া আহি পাই গ'লোঁ। চাওক, এই পাহাৰৰ মাজে মাজে আমি যাই আছোঁ। আমি শ্বিলং অহা যেন পাইছোঁ। আৰু গাইজ, আমি যাই আছোঁ এই কি বুলি কয়, আমি এই পাহাৰৰ মাজে মাজে গৈ আছোঁ। এতিয়া সৰু সৰু ৰাস্তা হয়, চাৰিওফালে পাহাৰে এইবোৰ। এই গাড়ীখন চিনি পাইছেনে? আগতে যি লৰি বুলি কয়, লৰি। আমি লৰি বিচাৰি যাই আছোঁ। লৰি খান মাত, বাপৰে বাপ, মাত আৰু ডেঞ্জাৰাছ মাত। গাইজ, আমি আহি পালোঁ বাঁকা। এইখন হ'ল বাঁকা। বাঁকাত মই কেতিয়াবা আহিম নহয়, আহিমেই কেতিয়াবা। আহিলে আপোনালোকক মই ভিডিঅ' বনাই দিম। কি সুন্দৰ ভিউ চাওক গাইজ। মাই, চাওক ভিউটো চাওক আপোনালোকে এবাৰ। আমি ইয়াৰ মাজে মাজে কি বতাহ খাই খাই যাই আছোঁ আপোনালোক।
গাইজ এটা ভাল বস্তু লাগ পালে কুকুৰ, মোৰ কুকুৰ বহুত প্ৰিয় হয়। যাওঁ আমি, বাই বাই। আৰু গাইজ আমি অলৰেডি আহি পালোঁ এতিয়া দীৰ্ঘেশ্বৰী মন্দিৰ। দেখিছেনে এইখন পাহাৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ এইখন। আৰু গাইজ আমি এতিয়া এণ্টাৰ কৰোঁ দীৰ্ঘেশ্বৰী মন্দিৰৰ ভিতৰত। চাওক জয় আগত যাই আছে, মই পিছত আছোঁ। বাপৰে বাপ এই সত্ৰটিবোৰ দেখিছেনে? আৰু গাইজ দেখিছেনে কি পাহাৰ, আমি বহুত ওপৰলৈ যাব লাগিব গাইজ। চাওক আৰু গাইজ বহুত যাব লাগিব, আমি অলপমানহে আহিলোঁ। চাওক গাইজ অকল পাহাৰে পাহাৰ পাহাৰে পাহাৰ, এই বহুত পৰে সি যায় কিবা পালে। আৰু চাওক গাইজ কিমান আহিলোঁ, ভাগৰ লাগি গ'ল। আমি যিকেইটা পাম মেইন প্লেচ। আৰু গাইজ আমি আহি এই পালোঁ এতিয়া। চাওক কিমান পৰা আহি পালোঁ। মাই চাওক এইটো এটা মূৰ্তি হয়। এইটো কিহৰ মূৰ্তি হয় নো? এইটো ভগৱানৰ মূৰ্তি হয়, শিৱ চাগে এইটো। গাইজ আমি মানে প্ৰথম দীৰ্ঘেশ্বৰী মন্দিৰত এণ্টাৰ কৰাৰ লগে লগে এটা ভগৱানৰ মূৰ্তি দেখা পালোঁ। আহকচোন মূৰ্তিটো চাই লওঁ, এটা ফাৰ্ষ্ট সেৱা কৰি লওঁ। গাইজ এইবোৰ চব নেচাৰেল ভিউ। চাওক ইয়াত কিছুমানে লিলিমাই কৰি দিছে। আমি এতিয়া মেইন মন্দিৰটো পামেই আৰু। চাওক আমি কিমান ওপৰলৈ আহিলোঁ, ক'ৰবাত দেখাই দিওঁ। মাই বহুত ধুনীয়া প্লেচ হয় এইটো। এটা মন্দিৰ হয়, কি মন্দিৰ বা। গাইজ এইটো এটা মেইন মন্দিৰ হয় দীৰ্ঘেশ্বৰী মন্দিৰ ভিতৰত। এইবাৰ আমি মেইন মন্দিৰটোৰ ভিতৰত এণ্টাৰ কৰিম। এইটো এটা মন্দিৰ, আমি এজন ইয়াৰে মানুহক সুধিছিলোঁ, ইয়াৰ কামাখ্যা মাৰে বোলে এটা অংগ হয় এইটো মন্দিৰ এটা। আমি এটা ভিতৰত এতিয়া আমি মেইন মন্দিৰৰ ভিতৰত এণ্টাৰ কৰিলোঁ। লগে লগে পাই এইটো ভগৱতী মাৰ পদ চিহ্ন পোচ। চাওকচোন এইটো পোচ। আৰু গাইজ আমাৰ পানী শেষ হৈছে, এটা পানী ভৰাম আৰু পানীটো ধৰি দিয়ে কেনেকুৱা। এইটো নৰ্মেল, এইটো কুল মানে এইটো ঠাণ্ডা পানী আৰু এইটো নৰ্মেল পানী। এতিয়া এই অনুপে পানী ভৰি আছে, ঠাণ্ডা পানী লাগিব। ঠাণ্ডা হয়নে নহয়? এই গৰমত ঠাণ্ডা পানী মেইন। এতিয়া পানীটো ভৰাই পেলাই আমি মেইন মন্দিৰটো দৰ্শন কৰোঁ আৰু। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনে ছাবস্ক্ৰাইব কৰিব। এক বন্ধ কৰি থৈ যাওঁ মোক, এক বন্ধ কৰি থৈ দিম তই। তো গাড়ী পানী ভৰাই আছে, পানী হৈ গ'লে চাব পাৰে। এনেকুৱা নাই পানীত এই ঢালি গম পায় ঠাণ্ডা পানীটো। তো এতিয়া ব'লক মেইন মন্দিৰটো দৰ্শন কৰোঁ। আৰু ইয়াতে হোম যজ্ঞ কৰা হয় ইয়াৰ ভিতৰত এইবোৰ।
আৰু আমি ইয়াৰ দেউক সুধিম ইয়াৰ মন্দিৰৰ ককা এতিয়া মানে এই মন্দিৰটোৰ বিষয়ে আপুনি অলপমান কৈ দিলে ভাল পাম। এইখন হৈছে মেইনলি আচলতে শক্তিপীঠ হা ইয়াতে আমাৰ যেনেকৈ তোমাৰ ধৰি লওক ভাৰতবৰ্ষত সংস্কৃতি আছে এনে একাৱন্নখন তেতিয়া এইখনক লৈ পেলাই এইখনে যদি 52 অৰ্থাৎ 52 নম্বৰে এইখন হৈছে সতীৰ দক্ষিণ এই অংগ এইখিনি অংগ আমি এতিয়া দৰ্শন কৰিলে কিন্তু আৰু গহ্বৰ আছে এইখিনি হৈছে সতীৰ শক্তিপীঠ অৰ্থাৎ সূৰ্য শক্তিপীঠ সেইকাৰণে ইয়াৰ নাম আছে তোমাৰ ধৰি লওক জুবিনকান্ত আৰু মাৰ্কণ্ড পুৰাণত হেৰিয়া লিখা আছে তাত বাহিৰে বাকী কোনো লিখা নাই আৰু এইখন হৈছে মেইনলি শক্তিপীঠৰ ঐতিহ্য যে মাৰ্কণ্ড মুনি ইয়াত আশ্ৰম কৰিছিল অৰ্থাৎ মাৰ্কণ্ড মুনি এই আশ্ৰমত থাকি পেলাই মাৰ্কণ্ড মুনিয়ে তাৰমানে তপস্যা কৰিছিল যিখিনি জেগাত মাৰ্কণ্ড মুনি তপস্যা কৰিছিল সেইখিনি জেগাত মাৰ্কণ্ড তপস্যা কৰাৰ অন্তত দেৱী দুৰ্গাই মাৰ্কণ্ডৰ ওচৰলৈকে গৈ মাৰ্কণ্ড মুনি দেৱী দুৰ্গাৰ অমৰত্ব বৰদান দিছিল আৰু কৈছিল যে তুমি মৰিলে তুমি অজৰ নহবা অৰ্থাৎ তোমাৰ আয়ুস বহুদিন থাকিল যে তোমাৰ আয়ুস বহুদিন থাকিল মানে আচলতে মই যেতিয়ালৈকে থাকিম বা আপুনি যেতিয়ালৈকে থাকিব মৰিলেও যে আপুনি অজৰমৰ হৈ থাকিব অৰ্থাৎ আপোনাৰ নামটো চিৰস্মৰণীয় হৈ থাকিব আৰু তাতে তোমাৰ কি কৰিলে যে এই মাৰ্কণ্ড মুনিয়ে তাত বহি পেলাই তাৰমানে মাৰ্কণ্ড পুৰাণ ৰচনা কৰিলে আমাৰ যি 4 পুৰাণ আছে তাৰ ভিতৰত 7 নম্বৰ পুৰাণ হৈছে মাৰ্কণ্ড পুৰাণ আৰু এই মাৰ্কণ্ড পুৰাণখন তাতে মাৰ্কণ্ডই নিজেই বহি পেলাই তাতে নিজেই ৰচনা কৰিছিল আৰু ইয়াত তোমাৰ ধৰি লোৱা এই দেৱালয়খন যেতিয়া চলিবৰ কাৰণে ৰজা মহাৰাজাৰ দিনৰে এই তোমাৰ ৰজা মহাৰাজাৰ অৰ্থাৎ ৰজাই মানে ইয়াত তোমাৰ ধৰি লোৱা আহোম ৰজা ৰাজেশ্বৰ সিংহ এই ৰাজেশ্বৰ সিংহই দিনৰ পৰা পূজা-পাতল কৰি আহিছে আৰু ৰাজেশ্বৰ সিংহে তোমাৰ কি কৰিলে এই পূজা-পাতল ফলাবৰ কাৰণে স্বৰ্গীয় হৰিৰাম ভট্টাচাৰ্য পশ্চিমবংগ নদীয়াৰ জিলা শান্তিপুৰ ভাগৰ পৰা বিখ্যাত মানুহ এজন ইয়ালৈ আহিলে যেতিয়া ইয়াত আহিলে তেতিয়া সেই বংশৰ বংশধৰ অৰ্থাৎ তেওঁ স্বৰ্গীয় হৰিৰাম ভট্টাচাৰ্যৰ নামৰ মানুহজনৰ বংশৰ যিবিলাক আছে বা তেওঁৱে তেতিয়া তোমাৰ সেই কালতে তোমাৰ কি কৰিছিল ইয়াত পূজা-পাতল তেতিয়াৰ পৰা এতিয়ালৈকে সেই ভট্টাচাৰ্য বংশৰে অৰ্থাৎ একজন থাকে তোমাৰ পূজাৰী আৰু একজন থাকে তোমাৰ দেৱৰী তেতিয়াৰ পৰা তেনে চলি আছে আৰু আৰু ইয়াত তোমাৰ ধৰি লওক আমাৰ বছৰেকীয়া পূজা আছে তোমাৰ দুৰ্গা পূজা আছে তোমাৰ কালী পূজা আছে তোমাৰ শিৱ পূজা আছে গণেশ পূজা আছে এইবিলাক ডাঙৰকৈ আৰু ইয়াত আমাৰ তোমাৰ ধৰি লওক বহাগৰ তাৰমানে 1 তাৰিখে তোমাৰ ৰাজহুৱা যজ্ঞ এটা আছে মাঘৰ 1 তাৰিখে তোমাৰ ৰাজহুৱা যজ্ঞ আছে আৰু ইয়াৰ উপৰিও তোমাৰ বছৰেকীয়া কৰা পূজা আছে তোমাৰ কালী পূজা দুৰ্গা পূজা শিৱ পূজা মনা হৈছে এইবিলাক মানে নানান ধৰণৰ পূজা পাতল হৈ থাকে আৰু ইয়াত তোমাৰ ধৰি লওক আমাৰ মহৰি দিয়াৰ ব্যৱস্থা আছে তাৰমানে দুৰ্গা পূজা সপ্তমী নৱমী আমাৰ 3টা 4টা বলি হয় আৰু কেতিয়াবা বেছিও হয় তাৰ বাদে ভক্তৰ সলনি থাকে সেইমতে দিয়া আৰু হাঁহ পাৰ ছাগলী চৰাই আৰু ইয়াত তোমাৰ ধৰি লওক যথেষ্ট ভক্তৰ অভাৱ নহয় বহুত দূৰৰ পৰা বহুত মানুহ আহে আমি আহিলোঁ আৰু এই দেৱালয়খন হৈছে তোমাৰ সন্ধ্যাচল পাহাৰৰ নীলা এৰিয়া সীতাচল আৰু তোমাৰ কামাখ্যা এৰিয়া বশিষ্ঠ হৈছে তোমাৰ সন্ধ্যাচল আৰু কামাখ্যা হৈছে তোমাৰ এই তিনিখন এটা অংগ আপোনাক এইখিনি কৰাত বহুত বহুত ধন্যবাদ। মন্দিৰৰ ওপৰৰ পৰা ভিউ এইটো হয় তাৰপিছত সেইটো ব্ৰহ্মপুত্ৰ নদী হয় এইটো দেখিছেনে এই বগা বগা সেইটোৱে ব্ৰহ্মপুত্ৰ নদী হয় ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ ওচৰ আৰু বেছি দূৰ নহয় চাওক কি সুন্দৰ পৰিৱেশ এইবোৰ ভিউটো চাওক কি ধুনীয়া ভিউ হয় এইটো গাইছ চাওক তাৰপিছত ভিউটো বহুত ধুনীয়া হয় গাইছ আপোনালোকক মই পাৰাখিনি দীঘেশ্বৰী মন্দিৰ গোটেইখিনি দেখালোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কোনোবা যদি নতুন আহিছে